गरेश्वरनि एनआरडि फरायसालिमायाव आसाम बार्ताजिबि संघआ 57थि गायसनथाय सान खुंफुंदों। आसाम बार्ताजि संघआ 1974 मायथाइनि 18 नभेम्बराव गायसननाय जादोंमोन। आसाम आरो सा सानजा ओनसोलनि आफादनि 57थि गायसननाय सानखौ दिनै 18 नभेम्बराव तामुलपुर जिल्ला बार्ताजिबि संघनि दैदेननायाव गरेश्वर एनडिए फरायसालिमायाव सानसेनि मेहेरगोनां हाबाफारिजों खुंनाय जायो। हाबाफारि बायदियै आसाम बार्ताजिबि संघनि आफादगिरि मधुसूदन मेडिया फुंनि 9 रिंगायाव आफादनि गोथार फिरफिलाखौ बिरहोयो। आलारि बाथि फोजोङो। आसाम बार्ताजिबि संघनि लेङाइ आफादगिरि अन्जन कुमार शर्माया 10:15 रिंगायाव मुंख्लंफोरनिसिम बिबार बावो। आसाम बार्ताजिबि संघनि गाहाय नेहाथारि मुकुट राज शर्माया 10:30 रिंगायाव बिफां फुलि गायजेनो। फारियै खौरांगिरि बिजय आगरवाला, समाज सिबियारि मकय बर', रिदीप राजबंशी, सदानन्द बर', महेन्द्र बरा, मुंदांखा फालांगिरि हेमेन बक्ति आरो रामपुर बिसिडिसिनि मासिगिरि जगत देखाया। आफादगिरि मधुसूदन मेडिनि मासि सामलायनायाव सानजौफुनि 11:30 रिंगायाव मोनसे गेवलां मेल आरो बरायनाय मेल खुंनाय जायो। गेवलां मेलाव गाहायालासि महरै मुंदांखा थुनलाइगिरि श्री केस गस्वामी, बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारि, कातरबारि गोजौ फरायसालिनि गाहाय फोरोंगिरि रबेन राभा, नाग्रिजुलि फरेस्ट गेटनि अफिसार समरज्योति स्वर्गयारि, कृति दैमारि आरो गोबां दैदेनगिरि एनआरडिएस फरायसालिनि गाहाय फोरोंगिरि देरहासात नार्जारि बिथांमोननि फोरोंगिरि आरो गोबां फरायसाफोरा बाहागो लायो। আজি তামোলপুৰত বাৰ্তাজীৱী সংঘৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস তেওঁলোকে উদযাপন কৰিছে। গতিকে অসমৰ লগতে ইয়াত তামোলপুৰৰ সাংবাদিক সন্থাৰ সহযোগত ইয়াত উপস্থিত থাকিলেও বিভিন্ন ব্যক্তি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আছে। মই আগতে সদায় কৈ আছোঁ যে সাংবাদিকবিলাক হৈছে সমাজৰ বিবেকস্বৰূপ, কিন্তু বিবেকৰ কাম যদি নকৰে তেতিয়াহ'লে সমাজে তাক প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা থাকে। কাৰণ আমি যিটো বৃত্তিত থাকোঁ সেই বৃত্তিৰ সৈতে আমি ন্যায়সংগতভাৱে তাক কাম কৰা উচিত। গতিকে বিবেকে মানুহক সকীয়াই থাকে, আৰু যদি সেই সকিয়নি বিবেকৰ আমি নুশুনো তেতিয়াহ'লে বিবেকে পিছত আমাক শাস্তি দিয়ে। গতিকে মই আশা কৰোঁ যে অসমৰ সাংবাদিকসকলে অসমত এটা কুসংস্কাৰ, অন্ধবিশ্বাস, অন্যায়, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাব অদূৰ ভৱিষ্যতেও, সেই আশা কৰিছোঁ। আৰু সেই কথাকে কৈছোঁ। তাৰ উপৰি ইয়াত যিটো কলেজৰ ছাত্ৰ ছাত্ৰীসকল আছিল তেওঁলোকে কেনেকৈ এক ইতিবাচক জীৱন গঢ়ি তুলিব পাৰে আৰু কুসংস্কৃতিৰ প্ৰভাৱত নপৰে সেই সম্পৰ্কে মই কৈছোঁ। আৰু মই ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে মধুসূদন মেধি ডাঙৰীয়া আৰু আমাৰ মুকুট ৰঞ্জন শৰ্মা ডাঙৰীয়াকে ধৰি সদৌ অসম বাৰ্তাজীৱী সংঘৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। কাৰণ সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁলোকে বিভিন্ন ঠাইৰ পৰা বাতৰি সংগ্ৰহ কৰি তেওঁলোকে জীৱনৰ ভয় ভাবুকি নেওচি মানুহৰ আগত সেইবিলাক দাঙি ধৰে। আৰু প্ৰত্যেক শ্ৰেণীৰে কিছুমান ভালো থাকে, বেয়াও থাকে, মই বেয়াবিলাকৰ কথা নকওঁ। গতিকে আমাৰ যিবিলাক ইতিবাচক দিশত সমাজক তেওঁলোকে বাৰ্তা বিলাইছে, অদূৰ ভৱিষ্যতেও তেওঁলোকে সেই বাৰ্তা বিলাই যাব বুলি মই